চাওঁ কি হয়। তাই অলপ বেমাৰো হৈ আছিলে ত' আনিছোঁ তাই এইবাৰ দেখক চবালে তাই বয়স হোৱা নাই, তাই 7 মাহ হৈছেহে। আহকচোন বাৰু এটেণ্ডটো চাওঁ। এইটো আপোনাৰ নেকি? অঁ, এইটো লেবৰেট নহয় জানো? হয় হয়, মেল নে? অঁ, আপুনি মিটিং কৰাইছে নেকি আগতে? হোৱা নাই, সি খেলিব বিচাৰে। অঁ, হয়, ছেকেণ্ড হৈছিলে ন? ফাইনেল, ঠিক আছে। আশা কৰিম আপুনিও যে এইবাৰ হয় যাতে। ঠিক আছে, চাব পাৰে আপোনালোকে। লুক এট দ্য লেব্ৰাডৰ স্নপি। वेरी नाइस एंड ब्यूटीफुल लेब्राडोर। ये आप देख सकते हैं, ये अकीटा है। भैया ये कौन सा बीट है? अमेरिकन अकीटा। अमेरिकन अकीटा मेल या फीमेल है? फीमेल है। फीमेल है। এইটো দেখিবলৈ পাব, ষ্ট্ৰিক ডগ হয়। এইটো আপোনালোকে ক'ত পাইছিলে? এই নাজিৰা ঘাটৰ পৰা ৰেস্কিউ কৰিছিল। নাজিৰা ঘাটৰ পৰা। আৰু অপাৰেশ্যনটো? অপাৰেশ্যন কৰা হৈছিলে গুৱাহাটীত। গুৱাহাটী। হয় হয়, ভাল লাগিছে আপোনাক লগ পাই, যে ষ্ট্ৰিক ডগ এটাক আপোনালোকে এনেকৈ কৰিছে, খুব ভাল লাগিছে। এইটো দেখিছে
ৰট হুইলাৰ এইটো ৰট হুইলাৰ হয় না ৰট হুইলাৰ হয় কিমান মান হৈছে 3 বছৰ মেল হয় ফিমেল মেল एग्रेसिव है क्या एग्रेसिव है क्या छू सकते हैं ना मैम्बो এয়া দেখিবলৈ পাইছে হাস্কি এটাই আহিছে দাদা আপোনাৰ হাস্কি এইটো কেইমাহ আছে 3 মাহ ক'ৰ পৰা লৈছে আপুনি অঁ কিমান পৰিছিলে 65 মেল নে ফিমেল ফিমেল দেখিবলৈ পাইছে হাস্কিও আহিছে ইয়াত ব্লু আইচ ইয়াত দেখিবলৈ পাব ব্লু আইচ ছাৰ আপোনাৰ ডক্সো পতা হৈছে মানুহৰ এটেণ্ডটো কেনেকুৱা এইবাৰ পালে এবাৰ ভাল হৈছে এবাৰ 70-80টামান কুকুৰ হৈছে হয় আৰু এবাৰ মানে হেৰি হৈছে কুকুৰ আগতকৈ বাঢ়িছে হয় হয় আপোনাৰ কিবা ক'ব বিচাৰিব আপুনি আৰু আমি লোকেল কুকুৰটো মানুহক অলপ হেৰি কৰিব দিছোঁ এপ্ৰিচিয়েট কৰিব দিছোঁ লোকেল কুকুৰ যাতে এডপ্ট কৰে মানুহে পোহে লোকেল কুকুৰৰ এতিয়া ৰেবিছটো কমি যাব ৰেবিছ ভাইৰাছটো হেৰি লোকেল কুকুৰ পুহি ভেকচিন দি ভালকৈ যদি ঘৰত ৰাখে লোকেল কুকুৰকেইটা এটা জেগা পাব থাকিবলৈ আৰু মানে বাকী সমাজত অলপ সমাজৰ সেইটোৱে আৰু আপোনাৰ এজন লাগিলে বাহিৰা কাণ্ট্ৰিৰ কুকুৰ পোহক এজন ষ্ট্ৰিক্ট ডগ পোহক নহয় জানো সেইটো ক'ব সেইটো হ'লে দুজন থাকক লাগিলে তেখেতে এটা ঘৰ পাই যাব ষ্ট্ৰীট ডগ এতিয়া বাহিৰতো ষ্ট্ৰীট ডগ খুব পোহে হয় ইয়াতে আজিকালি কম পোহে সেইকাৰণে এইটো মানুহক অলপ এপ্ৰিচিয়েট কৰিব লাগে আপোনালোকে লোকেল কুকুৰ সেইকাৰণে আমি লোকেল কুকুৰৰ কাৰণে এক্সট্ৰা প্ৰাইচ এটা এবাৰ স্পেচিয়েলি ৰাখিছোঁ ঠিক আছে ভাল কাম কৰিছে ঠিক আছে ঠিক থেংক ইউ ছাৰ ধন্যবাদ জনাব খুজিছে মই ডক্টৰ ৰূপক কুমাৰ নাথক তেখেতক এবাৰ আপোনালোকে যেনেকৈ ধৰণে ভাবে তেনেকৈ এবাৰ ধন্যবাদ জনাবৰ কাৰণে অনুৰোধ জনালোঁ এয়া ডক্টৰ প্ৰদ্যুৎ কুমাৰ শৰ্মা ডক্টৰ কিশোৰ শৰ্মাক ধন্যবাদ জনাইছে চিৰঞ্জিতে তেখেতে গোটেই শ্ব'টো লাগি আছে গুৰি ধৰি আছে গতিকে এতিয়া আমি আহোঁ আমাৰ এতিয়া ডক্টৰ শশাংক শেখৰ ধন্যবাদ জনাম এতিয়া এই ডক্টৰ শশাংক শেখৰ বহুত কষ্ট কৰি আহিলে গুৱাহাটীৰ পৰা বেষ্ট অবিডিয়েণ্টৰ কাৰণে প্ৰাইজ ল'বলৈ আহিছে চাৰ্লি লগত তেখেতৰ পেট পেৰেণ্ট বেষ্ট অবিডিয়েণ্ট গ'জ টু চাৰ্লি ৰেজিষ্ট্ৰেশ্যন নম্বৰ 30 এটা ভালকৈ ক্লেপ এটা দিয়ক ডাঙৰকৈ ডক্টৰ কিশোৰ শৰ্মাক মই বেষ্ট স্কিন কোটৰ কাৰণে প্ৰাইজটো দিবৰ কাৰণে অনুৰোধ জনালোঁ এয়া বেষ্ট লোকেল ব্ৰিডৰ কাৰণে ডক্টৰ ৰূপক কুমাৰ নাথে প্ৰাইজ দিছে তেখেতক আমি খুব ধন্যবাদ জনালোঁ নামটো কি মাৰ্লিনক দীপে প্ৰাইজ দিছে পুৰস্কাৰ বিতৰণ কৰিছে থাৰ্ড প্ৰাইজ নহয় এইটো মই বেষ্ট শ্ব'জ টপাৰ 52 আকিতা ব্ৰিডৰ মাৰ্লিনক এটা ডাঙৰকৈ প্ৰাইজ গিফ্ট আছে লগত চাবাভেট আৰু নিঅ' কমফৰ্টৰ ফালৰ পৰাও গিফ্ট দিয়া হৈছে লগতে ডুলছৰ ফালৰ পৰাও এয়া ডাঙৰকৈ হাত চাপৰি দিয়ক থাৰ্ড প্ৰাইজ মজৰ কাৰণে ধন্যবাদ জনাইছোঁ প্ৰাইজৰ কাৰণে এয়া ছেকেণ্ড প্ৰাইজ ডাঙৰকৈ এটা হাত চাপৰি দিয়ক সকলোৱে তেজপুৰৰ পৰা আহি প্ৰাইজ লৈ গৈছে গতিকে নগাঁও আকৌ মানে অহাবাৰ যদি তেজপুৰ গুৱাহাটীয়ে নাপায় নগাঁওখিনি আকৌ আগবাঢ়িব হ'ল এনিৱে থেংক ইউ মাৰ্লিনৰ কাৰণে এটা ডাঙৰ হাত চাপৰি মাৰ্লিন উল্টি দিয়া নহ'লে তোমাৰ পিছটোহে পতলা আহিব মাৰ্লিন অকণমান উল্টি দিয়া ফাৰ্ষ্ট প্ৰাইজ সকলো ফালে ডুলছৰ ফালৰ পৰা চাবাবেটৰ ফালৰ পৰা নিঅ' কমফৰ্ট আৰু লগতে কমিটিৰ ফালৰ পৰা ছাৰপ্ৰাইজ গিফ্ট এয়া সকলো কমিটিৰ মেম্বাৰ কেইসকলক আছে যিসকল